ফেনসকল অন্য এটা আপডেট মই কৰিলোঁ আপোনালোকৰ মাজলৈ নিশ্চয় থাম্বনেইলখন দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। অসমৰ জনপ্ৰিয় চেনেল ৰং টিভিত এখন নতুনকৈ ধাৰাবাহিক সম্প্ৰচাৰ হ'বলৈ গৈ আছে। ধাৰাবাহিকখনৰ নাম কি, ধাৰাবাহিকখন আপোনালোকে কেতিয়াবা চাবলৈ পাব আৰু কিমান সময় সম্প্ৰচাৰ কৰিব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। ফেনসকল জনপ্ৰিয় চেনেল ৰং টিভিত সম্প্ৰচাৰ হ'বলৈ গৈ থকা ধাৰাবাহিকখনৰ নাম হৈছে বৰষুণ। পৰিচালনা কৰিছে পংকজ গগৈ। ধাৰাবাহিকত আপোনালোকে চাবলৈ পাব অহা 8 আগষ্টৰ পৰা নিশা 7:30 বজাত। মোৰ হাতত ধাৰাবাহিকখনৰ ট্ৰেইলাৰটো আছে, প্ৰথমতে চাই লওঁ আহকচোন। ধাৰাবাহিকখন চাবলৈ আপোনালোক কিমান এক্সাইটেড হৈ আছে মোক তলত কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে।